বেলুচিস্তানক স্বীকৃতি দিয়াৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ, ভাৰতীয় বেলুচসকলৰ দাবী। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ 22 এপ্ৰিল 2025 তাৰিখে কাশ্মীৰৰ পেহেলগামত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰত আৰু পাকিস্তানৰ মাজত বায়ুসেনা আক্ৰমণ তীব্ৰ হয়। এই সময়তে পাকিস্তানৰ দখলত থকা বেলুচিস্তানত স্বাধীনতাৰ দাবীত আন্দোলনত বেছি শক্তিশালী হয়। ভাৰতীয় বেলুচসকলেও আগবাঢ়ি আহিছে। ৰাজস্থানৰ ৱানছৱাৰাত থকা বালুচ ৱেলফেয়াৰ এছ'চিয়েশ্যনে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিও গুটেৰেছক পত্ৰ পঠিয়াই স্বাধীন বেলুচিস্তানক স্বীকৃতি দিয়াৰ অনুৰোধ জনাইছে। পত্ৰখনত তেওঁ বক্তব্য দিয়ে, ৭০ বছৰৰো অধিক সময় ধৰি পাকিস্তানে বেলুচিসকলৰ ওপৰত দমন পীড়ন চলাইছে। অপহৰণ, সামৰিক অভিযান, সম্পদ শোষণ আৰু সংস্কৃতিৰ উচ্ছেদ কৰিছে। এই সকলো অপৰাধী মানৱতাৰ বিৰুদ্ধে ক্ৰাইম হিচাপে গণ্য। পত্ৰখনৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আহ্বান জনোৱা হৈছে যে বেলুচিস্তানক ৰাষ্ট্ৰ স্বাধীন হিচাপে স্বীকৃতি দিয়ক। ফ্ৰী বেলুচিস্তান মুভমেণ্টৰ নেতা হাইৰবায়েৰ মাৰি লণ্ডনৰ পৰা মুম্বাইৰ জিন্নাহ হাউচ বেলুচিস্তান হাউচ হিচাপে ঘোষণা কৰা হওক। তেওঁ লগতে কয়, বেলুচিসকল পাকিস্তানৰ অংশ নহয়, তেওঁলোক এজন দমন কৰা ৰাষ্ট্ৰৰ নাগৰিক। স্বাধীনতা, মৰ্যাদা আৰু শান্তিৰ বাবে তেওঁলোকে বহু দিন ধৰি সংগ্ৰাম কৰি আহিছে। এই আন্দোলনত বেলুচিস্তানক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি, মানৱ অধিকাৰৰ ৰক্ষা আৰু UN পিচকিপিং মিছন প্ৰেৰণৰ দাবী উত্থাপন কৰা হৈছে। ভাৰতক এই দমন-পীড়িত জনগোষ্ঠীৰ বাবে এগৰাকী গম্ভীৰ, নীতি-ভিত্তিক আৰু মানসিক সহায়কাৰী দেশ হিচাপে আগবাঢ়ি অহাৰ দাবী জনোৱা হৈছে। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।